প্ৰথম কিৰণতে মেল খাই মোৰে দুচকু বিচাৰে সাৱটিব বাৰে বাৰে তোমাৰে দুবাহু ওয়েলকাম টু মাই চেনেল আকাশ। আজি আমি দেখুৱাব চেষ্টা কৰিম যে জামুগুৰিহাটৰ এটা বিশেষ ঐতিহ্য যেটো আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত এটা প্ৰজেক্টৰ কাম চলি আছিলে। গতিকে যেটো 4 লাইন বুলি আমাৰ যে তেজপুৰ সংযোগী এইটো ৰুট, এই ৰুটটোৰ আমি সম্পূৰ্ণ পৰিৱেশ আমি দেখাব চেষ্টা কৰিম। ইয়াত অলৰেডি কাম সমাপ্ত হ'ব গৈ আছে আৰু লগতে যেটো আহি থকা যিখন আমাৰ চকীঘাটৰ ব্ৰিজ, সেই ব্ৰিজখন 2024 চনৰ আগষ্ট মাহত অপেনিং হ'ব গৈ আছে। গতিকে গোটেই পৰিৱেশটো আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। লগতে আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু লগতে ভিডিঅ'টো চাই পেলাই যদি ভাল পায় লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি পেলাই মোক উৎসাহিত কৰিব বুলি আশা। গতিকে আমি সম্পূৰ্ণখিনি দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। আমি আজি আহি আছোঁ যিটো চকীঘাটৰ ব্ৰিজ চাবৰ কাৰণে আহি আছোঁ। অলপ পেটটো ওলাই গৈছিলে, সেয়া চাওক পেটটো ওলাই গৈছে। গতিকে আমি পেটটো সোমোৱাৰ কাৰণে চাইকেলিং কৰিব লাগে। গতিকে অলপ চাইকেলিং কৰিবৰ কাৰণে চেষ্টা কৰিলোঁ। লগতে এপ্ৰক্সিমেটলি আমাৰ লোকেশ্যন অৰ্থাৎ জামুগুৰিহাটৰ পৰা 7 কিলোমিটাৰ দূৰত্বত আমাৰ যিখন চকীঘাটৰ ব্ৰিজ আছে, সেই ব্ৰিজখনৰ সম্পূৰ্ণ পৰিৱেশ ইয়াৰ নিৰ্মাণ কাৰ্য কেনেকৈ চলি আছে সকলোখিনি আমি দেখাবৰ কাৰণে চেষ্টা কৰিম। আৰু লগতে যিটো আমাৰ কন্যকা ফাৰ্মলৈ যোৱা এটা 2 লাইন এটা বনাইছিলে সুন্দৰকৈ, অলৰেডি সেই তাৰ কামো চলি আছে। গতিকে আমি সেই সকলো পৰিৱেশ আমি দেখাবৰ কাৰণে চেষ্টা কৰিম। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰিব আৰু লগতে মোক উৎসাহিত কৰিব যে এনেকুৱা ধৰণৰ ভিডিঅ' বনোৱাৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় মোক উৎসাহিত কৰিব বুলি মই আশা কৰিলোঁ। গতিকে আশা কৰোঁ আমি এতিয়া আহি আছোঁ। গতিকে আপোনালোকে কণ্টিনিউ কৰিব। ধন্যবাদ। আমাৰ একেবাৰে সৰু খুৰা আৰু মোৰ এটা ভাইটি জনাৰ্দন বৰা। গতিকে তেওঁ অকণমান আহি আছে ইয়াত চাইকেল মাৰি পৰা। গতিকে আমি ইয়াৰ সম্পূৰ্ণ পৰিৱেশ আমি চাবৰ কাৰণে গৈ আছোঁ। এটা সুন্দৰ পৰিৱেশ ইয়াত যিটো জেগাত আমি এতিয়া বৰ্তমান আছোঁ, এই জেগাটোত তামাম খেতি হয়। দেখিবলৈ পাইছে, দেখিছে এতিয়া এপ্ৰক্সিমেটলি 20 ফুটমান তলত আপোনাৰ টোৱা আছে। গতিকে সম্পূৰ্ণখিনি আমি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। ইয়াত অলৰেডি কাম চলিয়ে আছে। গতিকে আশা কৰোঁ আপোনালোকে মোৰ লগতে ভিডিঅ'টো কণ্টিনিউ কৰিব। ধন্যবাদ। এটা ধুনীয়া পৰিৱেশ আমি ইয়াত দেখাবলৈ আমি চেষ্টা কৰিছোঁ। ধুনীয়া এটা পৰিৱেশ। চাবলৈ যায় নেকি? চাবলৈ যায় ন? এজনী ছোৱালী কাৰ ছোৱালী? আচ্ছা, ভতিজা ছোৱালী। গতিকে আমি সম্পূৰ্ণ পৰিৱেশ আমি দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ লগতে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব। এই যিটো আমি আপোনালোকক দেখুৱাবলৈ সক্ষম হৈছোঁ যে চকীঘাটত এখন বিশেষ বিশ্ববিদ্যালয়, যেটো আইনী বিশ্ববিদ্যালয় বুলি কওঁ। গতিকে তাৰ কনষ্ট্ৰাকশ্যন অলৰেডি আমাৰ আসাম গভৰ্ণমেণ্টে কৰি আছে। গতিকে যতব সম্ভৱ আৰু 2-1.5 বছৰৰ ভিতৰত কমপ্লিট হৈ উঠিব। গতিকে ঐতিহ্যপূৰ্ণ জামুগুৰিহাট তথা
জামুকুৰিহাট তথা আমাৰ চকীঘাটৰ যিটো ঠাই, যে চকীঘাটৰ যি আগৰ যিটো আপোনাৰ এটা পৰিৱেশ, সেই পৰিৱেশটো এতিয়া নাথাকিব। যথেষ্টখিনি উন্নতিৰ শিখৰত যোৱা আমি দেখিবলৈ পাইছোঁ। গতিকে সকলোখিনি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। এয়া অলৰেডি কাম কৰিয়ে আছে, কনষ্ট্ৰাকশ্যনৰ কাম। গতিকে ব'লক আমি আজিৰ আকৌ পুনৰ ব্লকটোৰ মাজলৈ সোমাই যাওঁ। ধন্যবাদ। আমি খুব 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 কম সময়ৰ ভিতৰত, খুব বেছি ধৰক 10 মিনিট বা 8 মিনিটৰ ভিতৰত চাগে আমি পাই যাম। গতিকে এয়া আমি ওচৰৰ প্ৰায় পাইছোঁহি। গতিকে আমি সম্পূৰ্ণ ইয়াৰ পৰিৱেশটো দেখাবৰ কাৰণে চেষ্টা কৰিম। লগতে যিহেতু আমি সকলোখিনি চাবৰ কাৰণে চেষ্টা কৰিম। গতিকে কণ্টিনিউ কৰিব ভিডিঅ'টি, আশা কৰোঁ। ধন্যবাদ। ভাল লাগিছে, খুব সুন্দৰ লাগিছে। হয় হয়, এনে আপোনাৰ ফালৰ পৰা আপুনি অকণ কওকচোন যে যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত যিটো প্ৰজেক্টৰ কাম চলি আছে, এই প্ৰজেক্টটো যিহেতু এটা আমাৰ কাৰণে সুবিধা হ'ল, তেজপুৰ আৰু জামুগুৰিহাট সংযোগী যিটো নগাঁও সংযোগী যিখন চকীঘাট দলং আৰু যিটো 4 লাইন আমাৰ অলৰেডি কাম সমাপ্তৰ মুখে গৈ আছে। গতিকে এই ক্ষেত্ৰত আপোনাৰ কেনেকুৱা মতামত, কেনেকুৱা কি ক'ব বিচাৰে আপোনাৰ ফালৰ পৰা? যি 1 ঘণ্টা লাগে গৈ পাবলৈ, তাৰ পৰিৱৰ্তে আমি এতিয়া 15 মিনিটতে পাব পাৰোঁ। গতিকে সেইকাৰণে আমাৰ জামুগুৰিবাসী হিচাপে ভাল হৈছে। হয়, গতিকে এই ক্ষেত্ৰত মানে যিটো আপুনি চৰকাৰ, আমাৰ যিটো আসাম গভৰ্ণমেণ্ট, লগতে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টক আপুনি কি ক'ব বিচাৰে, কেনেকুৱা ধৰণৰ আপুনি ধৰক উৎসাহিত কৰিব বিচাৰে আপোনাৰ মতটো এজন আপুনি থলুৱা হিচাপে আমাৰ জামুগুৰিহাটৰ? কওক অকণমান। তেওঁলোকৰ যাতায়াতৰ ক্ষেত্ৰত যিখিনি আমাৰ উদ্দীপনা বা এই ব্ৰিজখন দি সহায় কৰিলে, হয়, তাৰ বাবে তেখেত সকলোলৈকে হয় আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, ধন্যবাদ।